তো গাইজ মানে বস্তুখিনি আনি জেগা এটা ল'লোঁ, বহিছিলোঁৱে। কি হ'ল মানে মোবাইল দুইটা স্কুটি আগফালে মানে যিটো জেগা থাকে ন, তাতে মই আহোঁতে লৈ আহিছিলোঁ আৰু তাতে মোবাইল দুইটা থৈ আহিলোঁ। এতিয়া গৈ মানে পাওঁনে নাপাওঁ আৰু পাৰ্কিং মানে তেনেকৈ পাৰ্কিঙতো থোৱা নাই, নিজে খালি থৈ আহিছিলোঁ। এতিয়া পাওঁগৈ নে নাপাওঁগৈ চিন্তা হৈছে মোবাইলটো। তো বৰ্তমান গৈ আছোঁ অসমৰ গোৱা বুলি কয় সেই জেগাটোত, মৰিগাঁও ডিষ্ট্ৰিক্টৰ চনকাত। মানে বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ, আজি যাব ওলাইছোঁ মানে ফাইনেলি। লগত অমৰ আৰু কোনো দীপকো যাব। তো কি খবৰ আপোনালোকক, আশা কৰোঁ সকলোৰে ভাল। তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পালোহি অমৰহঁতৰ ঘৰ। এনেতো অমৰহঁতৰ আগফালে পুৰণা ঘৰটোহে দেখাইছিলোঁ, এইটো নতুন ঘৰ বনাই আছে, পিছফালে দি আহিলোঁ আজি। এতিয়া ইয়াৰ পৰা অমৰ লগত বাইকত যাম আৰু চৰাইবাহীৰ পৰা পাপাৰ পৰা স্কুটিখন লৈ মই স্কুটিত যাম। তো গাইজ পালোহি বৰ্তমান 12 বজীয়া। এতিয়া ইয়াৰ পৰাই পৰঠা কিনি ল'ম গোবিন্দম চুইটছৰ পৰা, আৰু অমৰে ঘৰতে মাংসখিনি বনাই লৈ আহিছে। তাত গৈ মানে তেনেকৈ বনাই খোৱাৰ প্লেনিং নাই, সেইকাৰণে চব পেক কৰিয়ে লৈছোঁ। গোবিন্দম চুইটছৰ পৰাতো পৰঠাখিনি ল'লোঁ, এতিয়া ৰলিং পিনৰ পৰা কফি আৰু পেটিছ লৈ লওঁ। ৰাতিপুৱাৰ পৰাতো একো খোৱাই নাই, ভাবিছোঁ ইয়াৰ পৰা লৈ যাওঁ আৰু তাতে ব্ৰেকফাষ্টৰ নামত এইখিনিকে খামগৈ আৰু বাকী লৈ লওঁ আৰু ব'লক গৈ থাকোঁ। তো গাইজ বৰ্তমান পালোহি জালুগুটি। আমাৰ 12 বজাৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ মানেই হ'ব, আৰু ইয়াৰ পৰাও চনকা প্ৰায় 50 কিলোমিটাৰ মানেই হ'ব চাগে। তো গাইজ ফাইনেলি পালোহি চনকা, মানে অসমৰ গোৱা। আৰু আপোনালোকেও এই ৰাস্তাৰ কাষে কাষে থকা পাথৰকেইটাও চাগে চিনি পাইছে, বহুতৰে ৰিল ফটোত দেখিছে চাগে। কিন্তু আমাৰহে ফটো চটো উঠা নহ'ল, ঘৰৰ পৰা আহাই বহুত দেৰি হৈছিলে, আৰু ইয়াত ফটো থাকিলে বেছি দেৰি হ'ব বুলি নৰখিলোৱে। তো গাইজ স্কুটি বাইকবিলাক পাৰ্ক কৰি ল'লোঁ। এতিয়া মানে ভাল চাই জেগা এটা চাই বহিমগৈ। ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, কিবা এটা খাই কৰি লওঁ। তো গাইজ মানে বস্তুখিনি আনি জেগা এটা ল'লোঁ, বহিছিলোঁৱে। কি হ'ল মানে মোবাইল দুইটা স্কুটি আগফালে মানে যিটো জেগা থাকে ন, তাতে মই আহোঁতে লৈ আহিছিলোঁ আৰু তাতে মোবাইল দুইটা থৈ আহিলোঁ। এতিয়া গৈ মানে পাওঁনে নাপাওঁ আৰু পাৰ্কিং মানে তেনেকৈ পাৰ্কিঙতো থোৱা নাই, নিজে খালি থৈ আহিছিলোঁ। এতিয়া পাওঁগৈ নে নাপাওঁগৈ চিন্তা হৈছে মোবাইলটো। নাপালে কি হ'ব কণ বৰবাদ আছে। বাচিছোঁ গাইজ, দুইটা মোবাইল থৈ গৈছিলোঁ, পালোঁ। মই ভাবিছিলোঁ নাপালে চেছ আৰু, দুইটা মোবাইল দুইটাই এৰি থৈ গৈছিলোঁ। ইফালে ছাইডত মানে যোৱা নাই চাগে কোনো, পালোগৈ। অমৰটো যোৱা নাছিলে আমাৰ দুইটাৰ লগত, সি অকলে আছে। তাৰ লগত এনেই প্ৰেংক এটা কৰিব চাওঁ, মোবাইল নাপালোঁ বুলি। নাই বে, অঁ কিয় নাপালোঁ মোবাইলটো? এইবিলাক প্ৰেংক খাদৈত কৰিবা, নকৰিবা। পালোঁ। তো গাইজ প্ৰথমে আহি যিটো জেগা লৈছিলোঁ, তাত মানে ডাইৰেক্ট ৰ'দটো পৰি আছিলে, আৰু ৰ'দৰ তাপটো জানেই আৰু ঠাণ্ডাৰ দিনত। সেইকাৰণে ভাবিছোঁ বেলেগ এটা জেগাত যাওঁ আৰু তাতে বহি ধুনীয়াকৈ মানে খাই কৰি ল'ম, তাৰপিছত আপোনালোকক জেগাখিনি দেখাই আছোঁ। এইফালে ধুনীয়া জেগা এটা পালোহি, ইয়াতে মানে অলপ ছাঁ পৰি আছে, ইয়াতে পাৰি কৰি লৈ বহিলোঁ। বাকী এতিয়া খাবলৈ কি আনিছিলোঁ আপোনালোকক দেখাই আছোঁ। এইফালে ৰলিং পিনৰ পৰা অনা কফি আৰু পেটিছ। ভাবিছিলোঁ কফি আৰু পেটিছ খাই মানে পৰঠা দেৰিকৈ খাম, কিন্তু সময় প্ৰায় 2:30 বাজিবই হ'ল, সেইকাৰণে মানে বাকী এইফালে অমৰে ঘৰত বনাই অনা মাংস আৰু গোবিন্দম চুইটছৰ পৰা অনা পৰঠা। বাকী আমি চবে হাতে কামে লাগিছোঁৱেই, কিন্তু আমাৰ এইজনাক দেখিছেনে অকল মোবাইল চোৱাত ব্যস্ত। পিছে এটা কথা কি জানেনে, পিকনিকত বনাই কৰি খোৱাৰ যিমান এটা মজা আছে, এনেকৈ মানে লৈ আনি খোৱাৰ সিমানটো মজা নাই। বাৰু এতিয়া খাই কৰি লওঁ আৰু ব'লক আপোনালোকক দেখাওঁ চনকা। চবফালে গাইজ গান, আৰু মানে বৰ্তমান 4টাই বাজিব হ'ল আৰু এতিয়ালৈকে পিকনিক চলিয়ে আছে এইফালে চবতে। আমিও মানে পৰঠা লৈ আছিলোঁ, তাকে খালোঁ আৰু। কিন্তু ইয়াতে চবেই মানে নিজে নিজে লৈ আনি বনাই কৰি খাইছে আৰু এইফালে চব চলিয়ে আছে বৰ্তমানলৈকে। এইফালে ব্ৰহ্মপুত্ৰ পানী থাকে আগতে, বৰ্তমান মানে পানীটো শুকাইছে, পানী নাই, সেইকাৰণে সেইফালে নগ'লোৱে। ভাবিলোঁ এইফালেকে মানুহ চানুহকে দেখাই দিওঁ অলপ। তুমিতো আগত আহিছা, এইবাৰ আহি কেনেকুৱা ফিলিং? ন' কমেণ্টছ বোলে গাইজ। পিকনিকৰ সময়ত ইয়াত বহুত মানুহ হয়, কিন্তু মানে যেতিয়া পানীৰ হোৱাৰ সময় হয় ন, তেতিয়া মানে একদম ইমানলৈকে পানী হয়। কিন্তু এই দিনকেইটাত ইয়াত আহি মানে বহুতেই বেছি ভাল লাগে। আপোনালোকেও পাৰিলে আহিব। বাকী ইয়াত আহি আপোনালোকে ধুনীয়াকৈ এনেকৈ বহিবলৈ জেগা ল'ব পাৰে, আৰু ৰাতিৰ কেম্প চাইডৰ কাৰণে কেম্পো আছে। ৰাতি হ'লে লগৰবোৰৰ লগত আহি ইয়াত থাকি ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰিব পাৰিব। বস্তুটো দেখি কি বস্তু গম পাইছে, এইফালে অমৰ বহিয়ে আছে। এতিয়া সি মোৰ লগত বোলে ৱেইট জুখে, কোন কাৰ বেছি ৱেইট চাব দেই। এবাৰ কম্পিটিশ্যন দুইটাৰ মাজত ফাইনেল ৰাউণ্ড, ফাইনেল কম্পিটিশ্যন, ফাইনেল
হাৰিলে শকত আপত বডি যদি নাই হ'ব মই মিলাই দিম কিবা এটা কেনেকুৱা লাগিলে আহি কেনেকুৱা লাগিলে অকণ অলপ বৰিং নেকি একো নাই আপোনাৰ ফিলিং কেনেকুৱা মজা বোলে বাকী আৰু এতিয়া দেৰি নকৰোঁ আন্ধাৰ হ'ব হ'ল যাওঁ আৰু বৰ বেছি একো নাই আৰু টাইমো প্ৰায় 4টা বাজিব হ'ল যেতিয়া আন্ধাৰ হ'ব আৰু লাহেকৈ আৰু আমিও দেৰি নকৰোঁ যাওঁ আৰু ইয়াৰ পৰা ঠিক আছে আজিলৈ ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ফ'ল' চব কৰি দিব আজিলৈ বাই